Good morning বন্ধুসকল সো আজি এটা লৈ আহিছো নতুন ব্লগ লাইভ ফ্ৰম দি সিটি অফ জয় কলকাতা সো মই আছো এতিয়া বৰ্তমান অইলৰ গেষ্ট হাউসত সো অইলৰ গেষ্ট হাউসৰ পৰা মই আজি যাম কিছুমান জায়গা এক্সপ্লোৰ কৰিবলৈ লৈ লৈছো লগত এটা সৰু বেগ আৰু বেগতে কিছুমান বস্তু মই যোনটো জায়গা আছো জায়গাটোৰ নাম হৈছে টলিগঞ্জ বুলি তো চলিয়ে শুরু करते हैं বন্ধুসকল কলকাতা সবে আপোনালোকে আহিলে এটোৱে দেখিব যোনটো কলকাতাৰ ক্লাসিক এটা আপোনাৰ এম্বেছাডৰ আৰু এই যাত্ৰী সাথী বুলি এটা এপো আছে আমি আছিলো এইটো হোটেলৰ সেকেন্ড ফ্লোৰত অইল ইণ্ডিয়াৰ এটা সৰুৰা গেষ্ট হাউস আছে ফ্ল্যাটে হয় ফ্ল্যাট কনভাৰ্টেড টু গেষ্ট হাউস আৰু তাৰ অপজিটতে এয়া দেখিছে ৰবীন্দ্ৰ সৰোবৰ মেট্ৰো ষ্টেচন আৰু বন্ধুসকল আমি আহি পালো এই মেট্ৰো ষ্টেচনৰ ভিতৰত প্ৰথমতে ইয়াতে কাউন্টাৰ থাকে এনেকে এই দূৰত তাতে 10 रुपीस ললে এটা টিকেট কৰিলো আমি বৰ্তমান গৈ আছো ৰবীন্দ্ৰ সৰোবৰলৈ আৰু আপোনালোকে এই যোনটো কুপন টাইপৰ টিকেট হয় এটো ভালকে ৰাখিব কিয়নো যেতিয়া আপোনালোকে এক্সিট কৰিব মানে মেট্ৰো ষ্টেচনৰ পৰা ওলাব বাহিৰলৈ সেই গেটখনতে আপোনালোকে এই কুপনটো আকৌ ড্ৰপ কৰিব লাগিব কিছু দেৰি ৰখা পিছতে আহি পালেহি আমাৰ ট্ৰেইনখন আৰু যেহেতু আমি ভিক্টোৰিয়া মেমৰিয়েল গৈ আছো গটিকে আপোনালোকে ভিক্টোৰিয়া মেমৰিয়েল গলে আপোনালোকে মেট্ৰো ষ্টেচন নামিব লাগিব ৰবীন্দ্ৰ সদনত গাইস আহি পালোহি আমি এতিয়া ৰবীন্দ্ৰ সদন হেয়াৰ পৰা আমি যাম বুলি ভাবিছো ভিক্টোৰিয়া মেমৰিয়েল এটা ফেমাস জায়গা আৰু কলকাতাৰ সো ভাবিছো এতিয়া প্ৰথমতে এখন ট্যাক্সি বা কিবা এটা বুক কৰি লওঁ Friends, আমি আহি পালোহি আমাৰ ফার্স্ট ডেস্টিনেশন ফর টুডে the famous Victoria Memorial ticket foreign national 500 SAARC countries 100 আৰু আমি কৰি আছো এন্ট্ৰি টিকেট ফর গ্যালেরিয়ান গার্ডেন এয়া হৈ গল দুটা টিকেট 50 रुपीस ফর ইন্ডিয়ান ন্যাশনাল এই বিল্ডিংটো যে দেখিছে এটো হৈছে কলকাতাৰ আটাইতকৈ ওখ বিল্ডিং এয়া বন্ধুসকল আমি কিনি আছো দুটা কিবা প্যাৰাচুট আৰু এনেকে লৈ এয়া প্যাৰাচুট দুটা दो देना भैया दो हम लोग को करने दो इसको पकड़िए इसको हटा नहीं ऊपर छोड़ दीजिए ये क्या है ভিক্টোৰিয়া মেমৰিয়েলত থাকলে আমাৰ বন্ধু এজনৰ পৰা ফোন আহিলে সো বন্ধুৱে মাতিছে লাঞ্চ কৰিবলৈ বন্ধু থাকে কাকদ্বীপ বুলি এটা জায়গা আপোনালোকে চাগে শুনা নাই ময়ো শুনা নাই আজিলৈকে সো তাৰ কাৰণে বন্ধুৱে কৈছে যে আমি যাব লাগিব প্ৰথম শিয়ালদা ষ্টেচন আৰু এয়া দেখিছে ট্ৰাম কলকাতাত চলি থাকে মাজে মাজে আজিকালি অলপ কমিছে সো আমি প্ৰথম যাব লাগিব শিয়ালদা ষ্টেচন আৰু তাৰ পৰা আমি লোকেল ট্ৰেইন পাই তো লোকেল ট্ৰেইনেদি আমি যাব লাগিব কাকদ্বীপ সো বলক বন্ধুসকল আমি এক্সপ্লোৰ কৰো এটা নতুন লোকেশন কাকদ্বীপ Yeah friends, আমি আহি পালোহি শিয়ালদা ট্ৰেইন ষ্টেচন একচুয়ালি আমি এতিয়া যাব লাগিব সাউথ সাইড আৰু এই ওচৰতে একদম ওচৰতে যোনটো দেখিছে এটো হৈছে মেট্ৰো ষ্টেচন এটা এটোই ভাল যে ট্ৰেইন মেট্ৰো গুটেখিনি ৰেডলি अवेलेबल এয়া হৈ গল দুটা টিকেট কিন্তু আমাৰ সময় আছে 5 মিনিট ন সো বলা এখনে তো দৌৰি আছে এখনে ৰাম বহিব সহিব নোপোৱা 1 ঘন্টা আৰু এয়া বন্ধুসকল লোকেল ট্ৰেইনত উঠা মজা ওলাই গল বহিবতো বাদ দিয়ক থিয় হবলৈও জায়গা নাই মানুহ নহয় পুক वाह क्या सीन है वाह क्या सीन है আৰু বন্ধুসকল প্ৰায় 1 ঘন্টামান যোৱাৰ পিছত অলপ বহিব পালো মানুহবিলাকৰ ভিৰো অলপ কমিলে আৰু আমাক নিবলে অলৰেডি ষ্টেচনত আহি কিনে ৰখি আছে এই ডিপু মই
সো আমি ট্ৰিপলিং কৰি কিনে গৈ আছোঁ পুলিচে নধৰিলেই হ'ল আৰু ইয়াত ধুনীয়াকৈ লিখা আছে আই লাভ কাকদ্বীপ আৰু বন্ধুসকল আমি আহি পালোহি দীপুময় ঘৰ আহি পাই অলপ ফ্ৰেছ হৈ খাব পালোঁ মিঠাই আৰু ফল মূল ये कौन सा क्या क्या है एक बार बोल दो दीपुमय निरुपमा की बोलो ऐसा बोलो का ব্লগে ওটা যাবে ব্লগ ইলিশ মাছ ভাজা মুরলা মাছের চচ্চড়ি বাগদা মাছের সরষে ঝাল বাগদার বাটি তরকারি আর এটা ইলিশের সরষে আর এটা মাগুর মাছের কাঁচকলা আলু দিয়ে জিরে ঝোল আর এটা পুঁটি মাছের টক থ্যাংক ইউ দীপুময় এই সব নিরুপমা করেছে হ্যাঁ থ্যাংক ইউ নিরুপমা দুই কেনেকুৱা লাগিলে ভাল লাগিলে রে খানা খাই বহুত ধুনীয়া লাগিল বাপ ৰে মাছৰ মানে ইলিশ মাছ জি জি ভেৰাইটিজ বেংগল ফেমাস মাগুৰ মাছ পাভ মাছ সৰু মুৱা মাছ আৰু কিবা এটা থাকে গো প্ৰন আৰু এটা থাকে টেঙা দি কিৰিলে লাষ্টত কিবা এটা মাছ আৰু এটা এতিয়ালৈ লওঁ বিদায় আৰু কাইলৈ গৈ আছোঁ আমি দীঘা so till then I'm signing off